নমস্কাৰ, মই আজি নতুন এটি ভিডিঅ'লৈ আৰম্ভ কৰিছোঁ। মই আজি 8 কেজি গাহৰি বনাম। গাহৰিখিনি মই তিলেৰে বনাম। আপোনালোকে চাই থাকক কেনেকৈ বনাম। এয়া আৰম্ভ কৰি দিছোঁ। 8 কেজি গাহৰি বনাম তিলেৰে। এতিয়া মই বইল বহাই দিম। হৈ গ'ল। পিঁয়াজ কাটি ল'লোঁ। পিঁয়াজ নহৰু পিচি লওঁ। নহৰু পিচা হৈ গ'ল। এয়া আদা নহৰু পিঁয়াজ এই তিনিটা মই ৰেডি কৰি লৈছোঁ। এয়া বইল হৈ আছে, নমাব পৰা হৈ গ'ল। নমাই দিওঁ। এতিয়া তেল দিছোঁ, তেল বেছি নিদিওঁ, কম পৰিমাণে দিম তেলটো। তেলটো গৰম হোৱাৰ পিছত মই ইয়াত ভাজি ল'লোঁ পিঁয়াজ নহৰু আদা এইবিলাক কেইটামান কেঁচা জলকীয়া দি দিছোঁ। আৰু ইয়াতে এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ আপোনালোকক, মই ভোট জলকীয়া কেইটামান পিচি ৰাখিছোঁ। সেই ভোট জলকীয়া কেইটাও মই ইয়াত দি দিম। এয়া ভোট জলকীয়া পিচি থৈ ভোট জলকীয়াকেইটা ইয়াত দি দিছোঁ। এইখিনি অলপ ভাজি লওঁ, তাৰপিছত মই মাংসখিনি দি দিম। লাহে লাহে লৰাই থাকিম। মই লাহে লাহে লৰাই আছোঁ আৰু ইয়াৰ পৰা যিমানবোৰ তেল ওলাব আপোনালোকে দেখিব। ইয়াত নিমখ দিছোঁ। হালধি দিছোঁ ইয়াত। বিশেষ তেনেকুৱা একো মছলা দিয়া নাই, মই মাত্ৰ নিমখ আৰু হালধি এই দুটাই দিছোঁ। এনেকৈ লৰাই থাকিব লাগিব, গোটেই বস্তুটো মিক্স হ'ব লাগিব। মই ঢাকি দিলোঁ। 5 মিনিটৰ পিছত আকৌ মই ওলাই চাম। এয়া দেখিছে কিমান চৰ্বি ওলাই গ'ল। দেখিছে এইবিলাক চৰ্বি হয়। এনেকৈ বাৰে বাৰে আপোনালোকে লৰাই থাকিব। তেতিয়া মাংসটো জ্বলি যোৱা সম্ভৱ নহয়। চাওক কিমান ধুনীয়া কালাৰ হৈছে। এতিয়া মই তিলৰ গুড়ি দিম। ইয়াত তিল পিচি থৈ দিছিলোঁ। এইখিনি তিল বেছি গুড়ি কৰা নাই, অলপমান গুড়ি কৰিছোঁ, এইখিনি দি দিছোঁ। তিলটো আপোনালোকে ভাজি ল'ব পাৰিলে, অকণমান বেছি ভাজি নিদিব, অলপ ভাজিব। তাৰপিছত মিক্সিত বেছি গুড়ি কৰি নিদিব আৰু তেনেকৈ ৰাখিব আৰু এনেকৈ মিক্স কৰি দিব। বৰ ধুনীয়া চেণ্ট আহিছে।
চক অকণমানো লাগি ধৰা নাই। আপোনালোকে এইটো এনেকৈ ড্ৰাই কৰিও খাব পাৰে, আৰু ইয়াত পানী অলপ দি দিব পাৰে, তেতিয়া গ্ৰেভিটো বেছি ভাল হয়। ইয়াত নমাব পৰা অৱস্থাত হৈছে, উতলি আছে। ঢাকি দিওঁ। এয়া দেখিলে কিমান উতলিছে। এয়া সম্পূৰ্ণ হৈছেগৈ, আৰু এতিয়া মই মাংসখিনি নমাই দিম। অলপ সময় ঢাকি ৰাখি তাৰপিছত নমাই দিম। অলপ পানী দি দিলোঁ, ইয়াত জোল নিচিনা হৈ গ'ল আৰু। এয়া হৈ গ'ল, সম্পূৰ্ণ হৈ গ'ল। এতিয়া ইমান ধুনীয়া লাগিছে খাবলৈ, আপোনালোকে খাই চাব। আপোনালোকে তেনেকৈ বনাই খাব। অলপ পিছে মই খাই থাকিব। ধন্যবাদ। শেষত এটাই কথা কওঁ, কেনে পালে ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰি মোক জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।